क'क्राझार सहरनि खोला फारसे थानाय सट' मलानदुबिनि अल बिटिएडि डिजेबल वेलफेयार डेभेलपमेन्ट मावख'आव दिनै समाज अनसाय बिफाननि बानजायनाय इन्टारनेशनेल डिफारेन्टलि एबल पार्सन्स डे खौ खुंनाय जायो। बे हाबाफारिनि लोब्बायै अंगहानि एबा बेंगुरा सुबुंफोरनो ई-रिक्शा आरो ट्राई-साइकेलखौ राननानै होयो। समाज अनसाय बिफाना खुंनाय बे हाबाफारियावनो बिटिआरनि लेङाइ गाहाय गबिन्द चन्द्र बसुमतारी, एमएलए लरेन्स इस्लारि, बिटिआरनि मावफुं सोद्रोमा गौतम दास, रेवरेवा नार्जिहारि, एमसिएलए दनेश्वर गयारी आरो समाज अनसाय बिफाननि बिबानगिरिफ्राबो बाहागो लादों। হিচাপে পালন কৰিছিলে আৰু আহি আজিলৈকে এই দিৱসটো পালন কৰা হয়। আমাৰ কোকৰাঝাৰতো বিটিএডিৰ যি এটা সংস্থা আছে তেওঁলোকৰ বৰ্তমান তেওঁলোকে হৈছে বিটিআৰ যি প্ৰতিবন্ধী সংস্থা তেওঁলোকৰ যি এটা NGO আছে তেওঁলোকে পালন কৰিছে। ইয়াত 5খন যি জিলা কমিটি আছে সেই জিলা কমিটিৰ পৰা তেওঁলোকে আহিছে। তো ভাল এটা ইয়াত অনুষ্ঠান এটা আৰম্ভ কৰিছে। অলপ পিছত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছুমান বিষয়বস্তু তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন কৰিব। ইয়াত EM গৌতম দাস ডাঙৰীয়া আছে, ৰেৱৰেৱা নাৰ্জিহাৰী ডাঙৰীয়া আছে, MCLA সকল আছে, তেনেকুৱা অফিচাৰসকল আছে, CSD ডিষ্ট্ৰিক্ট অফিচাৰসকল আছে। তো আমাৰ যি অঞ্চল এই অঞ্চলত তেনেকুৱা কোনো এটা অনুষ্ঠান নাই। প্ৰতিবন্ধীসকলৰ কাৰণে তেনেকুৱা কোনো অনুষ্ঠান নাই। ইয়াত শিক্ষা অনুষ্ঠানৰ প্ৰয়োজন, ট্ৰেইনিঙৰ এটা প্ৰয়োজন আছে। যি ট্ৰেইনিং ল'লে তেওঁলোকে মানে নিজকে স্বাৱলম্বী কৰিব পাৰে তেনেকুৱা এটা অনুষ্ঠানৰ খুব প্ৰয়োজন আছে। মই অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, বিভাগীয় মন্ত্ৰীক মই পাৰ্চনেলি তেওঁলোকৰ আলোচনাও কৰিছোঁ যে কোকৰাঝাৰত আমাৰ তেনেকুৱা এটা মানে অনুষ্ঠান আছে দিব্যাংগসকলৰ, তাত যদি এটা মানে ট্ৰেইনিং চেণ্টাৰ যদি দিয়া হয় তেতিয়া আমাৰ মানে দিব্যাংগসকলৰ কাৰণে খুব সুবিধা হ'ব, লাভজনক হ'ব। মই তেওঁৰ লগত কথা পাতিছোঁ। মই আশা কৰিছোঁ যাতে অসম চৰকাৰৰ ফালৰ পৰাও এই যি তেওঁলোকৰ যি কেম্পাছ, এই কেম্পাছত যাতে তেনেকুৱা এটা অনুষ্ঠান যাতে পায় যি অনুষ্ঠানৰ দ্বাৰা তেওঁলোকৰ লাভ হয়। মই আজি বিশ্ব দিব্যাংগ দিৱস উপলক্ষে সমগ্ৰ দিব্যাংগ ভাই ভনীসকলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ কুশল মংগল কামনা কৰিছোঁ। আমি বিটিআৰ চৰকাৰ দায়িত্ব লোৱাৰ পিছৰ পৰা আমাৰ এই অঞ্চলত প্ৰায় 25,000 দিব্যাংগ আমাৰ ৰাইজসকলে যাব নালাগে ব্যক্তি আছে। তেওঁলোকে এতিয়ালৈকে UDID প্ৰমাণপত্ৰ পোৱা নাই। তেওঁলোকে যে দিব্যাংগ তেওঁলোকৰ প্ৰমাণপত্ৰ তেওঁলোকে পাবলৈ সক্ষম হোৱা নাছিলে। বিভিন্ন কাৰণ আছে, এইবোৰ মই মানে বিশ্লেষণ নকৰোঁ। আমি দায়িত্ব লৈ পেলাই প্ৰায় আজিলৈকে 10,000 দিব্যাংগ ভাই ভনীক, যিসকল প্ৰাপ্য বঞ্চিত দিব্যাংগ ভাই ভনীক, গাঁও অঞ্চলৰ পিছপৰা নিৰক্ষৰ, আমি 10,000 দিব্যাংগ ভাই ভনীক প্ৰায় প্ৰমাণপত্ৰ আমি দি শেষ কৰিলোঁ এই 8-9 মাহৰ ভিতৰত। ঠিক তেনেকৈ আৰু আমাৰ যিসকল দিব্যাংগ ভাই ভনী আছে আমি স্ক্ৰিনিং কেম্প কৰিলোঁ। আমি ইতিমধ্যে হিচাপ আমাৰ লৈছোঁ। আমাৰ বিভাগৰ যিবোৰ বিষয়ববীয়া কৰ্মচাৰী আছে তেওঁলোকৰ জৰিয়তে আমি একেলগে আমি সেই দিব্যাংগ ভাই ভনীসকলৰ প্ৰমাণপত্ৰ দি আমি এবছৰৰ ভিতৰত গোটেইখিনি সমাপ্ত কৰিম বুলি আমি এটা প্লেন লৈছোঁ, পৰিকল্পনা লৈছোঁ। ঠিক তেনেকৈ আমি আমাৰ যিসকল একেবাৰে দুৰ্ভগীয়া দৰিদ্ৰ দিব্যাংগ ভাই ভনী আছে তেওঁলোকৰ কাৰণে এটা মিছন লৈছোঁ, বিটিআৰ মানৱ সেৱা মিছন। আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি বছৰত 300 মানে 250,000কৈ 200জনক আমি দিম এককালীন সাহায্য, 50,000 টকাকৈ 200জন আমাৰ দিব্যাংগ ভাই ভনীয়ে এককালীন সাহায্য পাব, আৰ্থিক সাহায্য পাবলৈ সক্ষম হ'ব। ঠিক তেনেকৈ 90ৰ পৰা 100টা আমি ই-ৰিক্সা, বেটাৰী ই-ৰিক্সা তেওঁলোকক প্ৰদান কৰিম। যিসকলে একেবাৰে পিছপৰা, আৰ্থিকভাৱে পিছপৰা, স্বচ্ছল নহয়, সহায় কৰা কোনো ব্যক্তি তেওঁলোকৰ ঘৰত নাই, পৰিয়ালত নাই, তেওঁলোকৰ আৰ্থিক সচ্ছলতাৰ কাৰণে তেওঁলোকে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে মানৱ হিচাপে, সেইকাৰণে আমি তেনেকুৱা ধৰণৰ বিটিআৰ মানৱ সেৱা এক আঁচনিৰ জৰিয়তে 200জনক আমি 50,000 আৰু 90ৰ পৰা 100 আমি হিচাপটো এতিয়া ওলাই আছে। 90ৰ পৰা 100জনক আমি বাজেট অনুযায়ী আমি 90 হ'ব পাৰে, 95 হ'ব পাৰে, 97 হ'ব পাৰে, আমি তেনেকৈ টাৰ্গেট লৈছোঁ। বেটাৰী ৰিক্সা প্ৰদান কৰিম, এইটো প্ৰতি বছৰে হ'ব। আৰু 5,000 টকা কৰি এককালীন সাহায্য আমি দি আছোঁ 300 দিব্যাংগ, সেইটো পূৰ্বৰ পৰা চলি আছে, অহা দিনত চলিব। ঠিক তেনেকৈ প্ৰশিক্ষণ আমাৰ ক্ষুদ্ৰ উদ্যোগ বিভাগ আছে, আমাৰ স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি তেওঁলোকৰ প্ৰশিক্ষণৰ কাৰণে ব্যৱস্থা আমি এটা প্লেন কৰিছোঁ যে আমাৰ যিসকল দিব্যাংগ ভাই ভনী আছে তেওঁলোকক আমাৰ হস্ততাঁত বস্ত্ৰশিল্প বা আমাৰ কুটিৰ উদ্যোগ যিবোৰ আছে, বেম্বই হওক, তেনেকুৱা ধৰণৰ যি কুটিৰ উদ্যোগ আছে, তেওঁলোকে যদি সেইবোৰ প্ৰশিক্ষণ দি পেলাই তেওঁলোকক আমি যদি স্বাৱলম্বী কৰিব এটা ব্যৱস্থা কৰিব পাৰোঁ তেনেহ'লে আমাৰ বহুত দিব্যাংগ ফেমিলি আৰ্থিকভাৱে সচ্ছল হ'ব। তেনেকুৱা ধৰণৰ তেওঁলোকৰ লাইভলিহুডৰ কাৰণে, তেওঁলোকৰ আৰ্থিক সচ্ছল আৰু তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা প্লেন কৰি আছোঁ। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে, আমি তেনেকুৱা ধৰণৰ এটা পলিচি লৈছোঁ হাতত।
উপাধ্যায় পেঞ্চন আঁচনি, সেইটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী, এজন দক্ষ মুখ্যমন্ত্ৰী, তেখেতে ঘোষণা কৰিছে, আপোনালোকে জানে যে অৰুণোদয়ৰ আঁচনি তেওঁলোকক প্ৰদান কৰা হ'ব, অৰুণোদয়লৈ তেওঁলোকক মানে পৰিৱৰ্তন কৰা হ'ব। গতিকে অৰুণোদয়ৰ সেই স্কিমটোতো 1000তকৈ অলপ বেছি, সেই অলপ তেওঁলোকৰ যিটো ধনৰাশি অলপ বৃদ্ধি পাব, আৰু অহা দিনত নিশ্চয় আমি চেষ্টা কৰিম তেওঁলোকৰ ধনৰাশি বৃদ্ধি কৰাৰ কাৰণে। আজি বিশেষকৈ বিশ্ব দিব্যাংগ দিৱসৰ দিনাখন ইয়াত উপস্থিত হৈ যিমান বিশ্বত দিব্যাংগসকল আছে তেওঁলোকলৈ মোৰ শুভেচ্ছা জনাইছোঁ। দিব্যাংগসকলক দেখিছোঁ যে আমাৰ দেশত বিশেষকৈ আৰু অসমত বিশেষকৈ তেওঁলোকে পৰৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব লগা হয়। বহুতেই ভিক্ষাবৃত্তি ল'ব লগা হয়, বহুতে নিজস্ব উপাৰ্জনৰ তেনেকৈ ব্যৱস্থা নাই, আৰু চৰকাৰৰ পৰা যিখিনি দিব্যাংগ বুলি স্বীকৃত হ'ল তেওঁলোকক মাহে 1000কৈ টকা দিয়া হয়, আৰু 1000 টকাৰে মানুহ জীয়াই থাকিব নোৱাৰে। সেইকাৰণে তেওঁলোকে যাতে আমাৰ নিচিনা সুস্থ সবল মানুহৰ নিচিনা সন্মানেৰে জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি চৰকাৰ হিচাপে ব্যৱস্থা ল'ব লাগে, আৰু সেইখিনি আমি চিন্তা চৰ্চা কৰিছোঁ। বিশেষকৈ তেওঁলোকক প্ৰশিক্ষণ দি তেওঁলোকে নিজস্বভাৱে সৰু সৰু উদ্যোগ স্থাপন কৰিব পৰা, ব্যৱসায় কৰিব পৰা তেনেকুৱা পথ আমি যদি দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে সন্মানেৰে জীয়াই থাকিব, নিজৰ উপাৰ্জন নিজে কৰিব পাৰিব। তেতিয়া অন্ততঃ ভিক্ষাবৃত্তিৰ পৰা আঁতৰি থাকিব পৰা হ'ব, আৰু সেই ব্যৱস্থাটোকে আমি কৰিব বিচাৰোঁ। কাৰণ তেওঁলোকে আমাৰ নিচিনা সুস্থ সবল মানুহৰ নিচিনা মানৱ হয়, উচিত অনুচিত ভাল বেয়া গোটেইখিনি চিন্তা কৰিব পৰা শক্তি তেওঁলোকৰ আছে। সেইকাৰণে তেওঁলোকে আমাৰ নিচিনা সমমৰ্যাদা সম অধিকাৰলৈ জীয়াই থকাৰ অধিকাৰ আছে, আৰু সেই অধিকাৰখিনি আমি দিব লাগিব। তাৰ কাৰণে বিটিআৰ চৰকাৰ যিমান পাৰোঁ আমি কাম কৰি যাওঁ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।